हेलो ভিউয়ার্স স্বাগতম জনাইছো এম কথাবৰ্তা ইউটিউব চেনেলৰ চন্দ্ৰগ্ৰহণ স্পেচিয়েল বিশেষ এপিসোডলৈ 2022 বৰ্ষৰ শেষৰটো চন্দ্ৰগ্ৰহণ আজি অৰ্থাৎ 8 নৱেম্বৰ 2022 তাৰিখে সংঘটিত হ'বলৈ গৈ আছে। এই চন্দ্ৰগ্ৰহণ হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। ভাৰতবৰ্ষৰ উপৰিও এই চন্দ্ৰগ্ৰহণ আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া মহাদেশ আৰু প্ৰশান্ত মহাসাগৰত দেখা যাব। সন্ধিয়া 4:23 আৰম্ভ হ'ব লগা এই চন্দ্ৰগ্ৰহণ শেষ হ'ব সন্ধিয়া 6:19। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ 7টি ৰাজ্যত এই চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাস ৰূপত দেখা যাব যদিও ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত এই চন্দ্ৰগ্ৰহণ আংশিক ৰূপেহে দেখা পোৱা যাব। গ্ৰহণ আৰম্ভৰ সময় বা হুটকাল। জ্যোতিষ গণনা অনুসাৰে হুটকাল বা অশুভ সময় আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণৰ 9 ঘণ্টা পূৰ্বৰে পৰা আৰু চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ লগে লগে এই হুটকাল শেষ হৈ যাব। ভিউৱাৰ আহকচোন শাস্ত্ৰ অনুসাৰে আমি চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে জানি লওঁ। শাস্ত্ৰ অনুসাৰে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কোনো ধৰণৰ শুভ কাম কৰিব নালাগে তথা পূজা পাঠ ইত্যাদি কৰিব নালাগে। চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কোনো ধৰণৰ খাদ্য প্ৰস্তুত কিংবা খাদ্য গ্ৰহণ কৰিব নালাগে, আনকি পানী খোৱাৰ পৰাও বিৰত থাকিব লাগে। চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত তুলসীকে আদি কৰি আন সকলো ধৰণৰ বৃক্ষ চোৱাৰ পৰা আঁতৰত থাকিব লাগে। গ্ৰহণৰ আগত বা গ্ৰহণৰ পিছত কৰণীয় কামসমূহ। গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই খোৱা বোৱা সকলো কৰি লোৱাটো দৰকাৰ। গ্ৰহণ আৰম্ভ হোৱাৰ আগতে তুলসী পাত ছিঙি খাদ্য সামগ্ৰী তথা পানীত দি থওক। গ্ৰহণৰ সময়ছোৱাত নিজৰ ইষ্ট দেৱতাৰ নাম স্মৰণ কৰক। গ্ৰহণ চলি থকাৰ সময়ছোৱাত চন্দ্ৰৰ মন্ত্ৰ জপ কৰক। গ্ৰহণ শেষ হোৱা মাত্ৰকে গংগা জলেৰে ঘৰখন শুচি কৰক। গোটেই ঘৰখন গংগা জল ছটিওৱাৰ ব্যৱস্থা কৰক। চন্দ্ৰগ্ৰহণেই হওক বা সূৰ্যগ্ৰহণেই হওক গৰ্ভৱতী মহিলাসকলৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা দেখা যায়। গতিকে গৰ্ভৱতী মহিলাসকলে এই চন্দ্ৰগ্ৰহণৰ সময়ত কেতবোৰ বিশেষভাৱে সাৱধানতা লোৱাটো দৰকাৰ। গতিকে আহকচোন ভিউৱাৰ আমি জানিবলৈ চেষ্টা কৰোঁ এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত গৰ্ভৱতী মহিলাসকলে কি কাম কৰিব লাগে বা কি কাম কৰিব নালাগে। হিন্দু ধৰ্মশাস্ত্ৰ অনুসাৰে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত গৰ্ভৱতী মহিলাসকলে বিশেষ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ, কিয়নো চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কৰা সৰু এটা ভুলে আহিব লগা নৱজাতক শিশুটিৰ ভৱিষ্যত প্ৰভাৱিত কৰিব পাৰে। গ্ৰহ দোষ লাগি শিশুটিৰ ভৱিষ্যতত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে গৰ্ভৱতী মহিলাসকলে এই নিয়মসমূহ পালন কৰাটো অতিশয় প্ৰয়োজনীয়। গ্ৰহণৰ সময়ছোৱাত আপুনি বাহিৰলৈ নাযাব বা ওলাই যাবলৈ চেষ্টা নকৰিব। গ্ৰহণ চাবলৈ চেষ্টা নকৰিব। গ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে তথা গ্ৰহণৰ পিছত দুবাৰ স্নান কৰাটো অতিকে প্ৰয়োজনীয়। গ্ৰহণৰ সময়ছোৱাত ধাৰযুক্ত বা জোঙা বস্তু ইত্যাদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। গ্ৰহণৰ সময়ছোৱাত ভুলতো টোপনি নাযাব, কিয়নো শিশুৰ জীৱনলৈ সংশয় নামি আহিব পাৰে। বন্ধু বান্ধৱীসকল আহকচোন আমি জানিবলৈ চেষ্টা কৰোঁ এই আহিবলগীয়া চন্দ্ৰগ্ৰহণৰ ৰাশি অনুযায়ী কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে। মেষ ৰাশি। চন্দ্ৰগ্ৰহণ যিহেতু মেষ ৰাশিতে লাগিব, গতিকে এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই চন্দ্ৰগ্ৰহণ একেবাৰে অশুভ। গতিকে সাৱধানে দিনটো পাৰ কৰক। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবেও এই চন্দ্ৰগ্ৰহণ শুভ নহয়। ধন হানি তথা কষ্টৰ যোগ দেখা পোৱা যায়। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই চন্দ্ৰগ্ৰহণ শুভ। চাকৰি তথা ব্যৱসায়ত শুভ ফল দেখা পোৱা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত সফলতাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা যায়। কষ্টৰ উচিত ফল পাব। তাৰপিছতে আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই চন্দ্ৰগ্ৰহণ শুভ হোৱা দেখা যায়। তেখেতসকলে এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কিবা সুসংবাদ লাভ কৰিব পাৰে, লগতে চাকৰি পদোন্নতিৰ যোগ দেখা যায়। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাই এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কষ্টৰ দ্বাৰা পীড়িত হ'ব পাৰে, গতিকে সাৱধান হওক। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাই এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কিবাকিবি সমস্যাত ভুগিব পাৰে, যেনে ধন হানি ইত্যাদি, গতিকে সাৱধান হওক। বৃশ্চিক ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ বাবেও এই চন্দ্ৰগ্ৰহণ অশুভ, গতিকে সাৱধান হওক, ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও এই চন্দ্ৰগ্ৰহণ অতিকে অশুভ। তেখেতসকলৰ স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক। মকৰ ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ ধন হানিৰ লগতে মোকৰ্দমা আদিত হাৰিব লগা হ'ব পাৰে, গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলেও এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত সাৱধান হওক। কুম্ভ ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ বাবে এই চন্দ্ৰগ্ৰহণ শুভ। সৌভাগ্য উদয়ৰ লগতে ধন প্ৰাপ্তিৰ যোগ দেখা যায়। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবেও এই চন্দ্ৰগ্ৰহণত বিশেষ শুভ ফল দিয়া দেখা নাযায়, কিয়নো তেখেতসকলৰ সকলো দিশৰ পৰাই লোকচানৰ যোগ দেখিবলৈ পোৱা যায়। গতিকে ভিউৱাৰ্ছ আশা কৰিছোঁ আপোনালোকে আমাৰ এই বিশেষ এপিসোডটি চাই ভাল পালে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতে পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।